আমগুৰিত নৱবিবাহিতাক এৰি লংপট স্বামীয়ে পলুৱাই নিলে বিবাহিতা মহিলাক। আমগুৰিত সংঘটিত হৈছে এগৰাকী নৱবিবাহিতাক প্ৰতাৰণা কৰাৰ এক ঘটনা। প্ৰথমে এই যুৱকজনলৈ মন কৰক। দেখাত সুন্দৰ যেন লাগিলেও পিছে এইজন সুন্দৰ যুৱকে কৰিছে এক ঘৃণনীয় কাণ্ড। ঘটনা অনুসৰি আমগুৰিৰ হালুৱাটিং আৰক্ষী থানাৰ অধীনস্থ বাউলীপুখুৰীৰ কৈবত্য গাঁৱৰ নালিয়া দাসৰ জ্যেষ্ঠ পুত্ৰ অজয় দাসে আঢ়ৈ মাহ পূৰ্বে যোৰহাট জিলাৰ এগৰাকী যুৱতীক সামাজিক ৰীতি নীতিৰ যোগেদি বিবাহ কৰাইছিল। বিবাহৰ পিছত সংসাৰখন ঠিকেই চলিছিল। পিছে হঠাৎ ২৭ জুনত যুৱকজন নিৰ্দেশ হোৱাত পিতৃয়ে হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত পিতৃয়ে জানিব পাৰে যে পুত্ৰ অজয় দাসে এগৰাকী বিবাহিত মহিলাক পলুৱাই নি পলাতক হৈ আছে। ইয়াৰ লগে লগে নৱবিবাহিতা পত্নীয়ে লংপট স্বামীৰ বিৰুদ্ধে হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আঢ়ৈমহীয়া নৱবিবাহিতা পত্নীয়ে এতিয়া ন্যায় বিচাৰিছে আৰক্ষীৰ পৰা। এগৰাকী নৱবিবাহিতা বোৱাৰীৰ জীৱন ধ্বংস কৰাৰ লংপট স্বামী অজয় দাসে শাস্তি পাবনে, সেয়াই হৈছে ডাঙৰ প্ৰশ্ন। পৰ্বত গাঁও মোক এজন ল'ৰাই বিয়া পাতিলে, অজয় বিয়া পাতিলেও মোক বহাগৰ 18 তাৰিখে বিয়া পাতিছে। বিয়া পতাৰ মোৰ 2 মাহ হৈছেহে। তেওঁ এজনী বিবাহিতা পুৰুষ মহিলাক লৈ গুচি গ'লেগৈ আৰু মোক এতিয়া ন্যায় লাগে। মোৰ জীৱনটো কি হ'ব? মোৰ জীৱনটোতো ধ্বংস হ'লে, সি ধ্বংস কৰিতো গুচি গ'লেগৈ। মোক এতিয়া তেওঁক লাগে আৰু মোক ন্যায় লাগে। এতিয়া মই হালুৱাটিং থানাত মই এজাহাৰ দাখিল কৰিলোঁ, একোৱে নকৰিলে। তেওঁলোকে একো মোক ন্যায় নিদিলেই আৰু মোক এতিয়া ন্যায় লাগে। আপোনালোকৰ চেনেলৰ দ্বাৰাই মই এতিয়া ন্যায় বিচাৰিছোঁ। আপোনালোকে মোক ন্যায় দিয়ক। মোক ক'বলগীয়া সেয়াই। গৰিসাগৰৰ পৰা চাবদামলী ৰিপৰ্ট, আছাম 24।